মোৰ ফটো এক কপি আৰ্ট কৰিছে এই ফটোটো ধুনীয়া কৰি চাওকচোন আৰু মোৰ গাঁৱৰে ল'ৰা হয় আৰু আৰ্ট কৰাটো আৰু এক কপি ফটো আৰু অৰিজিনেল ফটোকপি দিম মই কেনেকুৱা কি হৈছে কেনেকুৱা আৰ্ট কৰা হৈছে আৰু মোৰ ভাল বেষ্ট ফ্ৰেণ্ড হয় সুমন ভাই এইটো হৈছে অৰিজিনেল কপিটো আৰু এইটো হৈছে আৰ্ট কৰাটো চব সেম হৈছে নে হোৱা নাই ক'বচোন কমেণ্টত মই গোটেই ফটোটো দেখাই দিছোঁ আপোনালোকক গোটেইখিনি ফটোটো চাব আৰু কমেণ্টত জনাবচোন মোৰ কেনেকুৱা হৈছে ফটোকপি গোটেইখিনি মই দেখাই দিছোঁ ক'ৰবাত যদি ভুল হৈছে আপোনালোকে দেখাই দিবচোন মোক কেনেকুৱা কি আঁকিছে সুমন ভাই আৰু আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু সুমন ভাই মোৰ লগত নাই আজি সিমান ৰাতি দি গ'ল মোক ফটোকপি আৰু ফটোকপি দিয়াৰ কাৰণে মই মানে এটা সৰু চাই আপোনালোকক ব্লগ এটা দিম বুলি ভাবিলোঁ সুমন ভাই থেংক ইউ এখন ধুনীয়া কৰাৰ কাৰণে আৰু বাকী ইমানতে সামৰি মাৰিলোঁ ব্লগটো ধন্যবাদ